বন্ধু গৌতমৰ সৈতে চাহ একাপ খাবলৈ কেশৰলৈ আহিলোঁ। চাহটো খাই ভাল লাগিছে ন? হে কেশৰৰ চাহ অতি মধুৰ, কেশৰৰ নিচিনা লাগিছে। মাজে সময়ে আমি এনেকৈ চাহ খাবলৈ বুলি ওলাই আহোঁ। বহুত দিন গৌতমৰ লগত বহা নাছিলোঁ, আজি চাহ একাপ খাওঁ বুলি লগ ধৰিলোঁ গৌতমক। চাহ একাপ খাবলৈ কেশৰলৈ আহিলোঁ। নিজৰ বুলিবলৈ সময় অলপ লাগে। গৌতম আজিকালি ব্যস্ত হ'ল, ঠিকে আছে বাৰু, সমাজৰ কাৰণে সময় দিছে, খুব ভাল কথা, ভাল পাইছোঁ আমি। আৰু গৌতমে মাজে মাজে দুই এটা কবিতা লিখে। আজি গৌতমৰ পৰা কবিতা এটা শুনিম ৰাতিপুৱাই। শুনা কবিতা এটা ৰাইজক। লিখাটোতো লিখোঁ, কবিতা বুলি এনেকৈ কবিও নহয়, হয়, কিন্তু অকণমান চেষ্টাহে কৰোঁ। ঠিকে আছে, চেষ্টা। এনেকুৱা এটা সময় থাকে কেতিয়াবা মানুহৰ লগত কথা পাতিবলৈও সময় নহয় বা কিবা নহয়, মানে নাথাকে। আজৰি সময় বুলি কয়, সেই আজৰি সময়ত মোবাইলটো লৈয়ে পিঙাই থাকোঁ। আৰু তেনেকৈ মানে লিখি থাকোঁতে কিবা এটা ওলাই যায় আৰু দি দিওঁ, মানুহে অকণমান সঁহাৰিও জনায়। এইটো মেক ধৰি ল, ইয়াত ক। নমস্কাৰ। আজি কিঞ্চিত সময় উলিয়াই আমাৰ সঞ্জীৱ বন্ধুৱে নতুন কেমেৰা এটা ল'লে। সেইটো টেষ্টিং কৰি আছোঁ। সেইটোৱে অলপ মানে টেষ্টিং কৰি চাইছোঁ, নিজৰ মাজতে কৰিছোঁ। টেষ্টিং চলি আছে। আৰু মানে শিকাও হৈছে, কিছু কথা শিকিবও লাগিব। মেচিনাৰী বস্তুটো নতুনকৈ আহিছে, গতিকে আমি থুলমূলীয়াকৈ আৰু বহিলোঁ পটককৈ কেশৰত আহি। আমি এফালে যাবলগীয়া আছে, আমি আধা ঘণ্টাৰ ভিতৰত আমাৰ সেইটো হ'ব। চাহ একাপ খাই পেলাই ওলাই দিম আৰু। বৰ্তমান আমি কেশৰত আছোঁ। আৰু এই চাহ খাই থাকোঁতে বন্ধুৱে ৰিকুৱেষ্ট কৰিছে যে কবিতা এটা পাঠ কৰি দিব লাগে। কিন্তু কবি নহয় আৰু, মানে পাঠ কৰা তেনেকৈ সুৰ নাই, কিন্তু অকল লিখি থাকোঁ কেতিয়াবা। এটা লিখিছিলোঁ প্ৰায় হৈছে 1.5-2 মাহমান। আপোনালোকৰ আগত মই আবৃত্তি বুলিয়ে কৈছোঁ, আবৃত্তি কৰি দিছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব। ভুল থুল নাথাকিব, পাঠ কৰি দিছোঁ। জীৱনৰ মঞ্চত, কবিতাটোৰ শিৰোনামা হৈছে জীৱনৰ মঞ্চত। কি জীৱন দিলা প্ৰভু, ধন্য হৈ ৰ'লোঁ মই। সপোনবোৰে আকাশ চুইছে, হৃদয়ত জ্বলিছে জুই। জীৱনৰ নাটৰ মঞ্চত উঠি নায়কৰ ভূমিকা লৈ হাঁহি কান্দোনৰ মাজেৰে গৈ নিজক চিনিবলৈ শিকিলোঁ মই। কিন্তু কেতিয়াবা সময় থমকি ৰয়, পদক্ষেপবোৰ হয় স্থবিৰ। সফলতাৰ দৰজাৰ কাষতে থিয় হৈ মন হৈ পৰে আবিৰ। সন্দেহ ঘেৰাও কৰে অন্তৰ, সপোন যেন বহুদূৰ। তথাপিও আশাৰ গতি একে হৈ ৰয়, জ্বলাই ৰাখে দীপশিখাৰ সুৰ। আকৌ এবাৰ আগবাঢ়িম মই, ভাঙিম সকলো ভয়। প্ৰভুৰ আশীৰ্বাদ লৈ জীৱনৰ জয় কৰিম নিশ্চয়। ধন্যবাদ। খুব সুন্দৰ। গৌতমে অন্যান্য কামৰ লগতে সাহিত্য চৰ্চাও যাতে অব্যাহত ৰাখে, মই তাকে কামনা কৰিছোঁ। খুব ভাল লাগিছে কবিতাটো শুনি গৌতম। তুমি আগলৈও লিখি থাকিবা বুলি আশা কৰিছোঁ। আৰু ৰাইজে কবিতাটো শুনি কেনেকুৱা পাইছে মতামত জনালে ভাল লাগিব, হয় নহয়? নিশ্চয় নিশ্চয়। আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্যৰ কামনা কৰিছোঁ। আপোনালোকে ভাল পাইছে নে বেয়া পাইছে, সঁচা কথাখিনি কমেণ্টত জনাব। তাকে কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।